उदालगुरि जिल्लानि सिङाव थानाय भेरगाव आनसलिक आरसो अफिसाव दिनै दुंहाव थासारि। नंखाय दाय गैयै गथ'साखौ भेरगाव आनसलिक आरसोआ माबोरै बुनो मोन्थाय मोनखो? आरसो अफिसाव थाग्रा बिबानगिरिफोरानो गोरोन्थि खालामोब्ला बिथांमोना बोरै समाज फोसाबनाय खामानि मावनो हानो? बेफोर जाथायनि थाखाय दिनै रायजो राजाफोरा जोंखारिनो गोनां जादों। फैदो बिदिब्ला गिबियावनो जोंनि S24 निउज लाइभ चेनेलाव गासैखौबो बरायहरनाय थाबाय। दिनैनि रादाबखौ फरायदों आं माइनाव बर'। उदालगुरि जिल्लानि भेरगाव आउटपस्टनि सिङाव थानाय बेटागाव गामिनि राजीब कसारिनि फिसाज्ला सुमित कसारि बिथांखौ मबाइल खावदों होननानै सन्देह खालामनानै मैया मोनाबिलिनि समाव 5 रिंगासोआव मोसौ लायनो थांनाय समाव राकेश राभा मुंनि सेंग्राया बिथां सुमित कसारिखौ थगायनानै बिथाङा भेरगाव आनसलिक आरसो अफिसाव लाना थांनानै भेरगाव आरसोनि प्रेसिडेन्ट आरो राकेश राभा बिथांमोना बुनानै गोब्राबै जखम खालामनानै हरो। फै बिदिब्ला नखरनि बिगोमाया खौरांगिरिफोरनि सिगाङाव माबोरै मिथिना लायो? मोर चलितो यार माने आमी बल खेली आसिलो बल खेली थाकात आमी এটা মানে ভাগিন হয় আমার রাকেশে কি কলে কি মোর মই সুধিলো রাকেশক কি ভাগিন তোমার মোবাইল হরে আছে বলে দেখোন আসলে ও বলি কোৱাৰ পিছত মই কাকৰামাৰী চকৰ লগে আহিলো আলহী আহিছে মোৰ এনেকৈ মাংস নিব আহিছো আহাৰ পাছত কি হ'ল ইয়া মোক কলা দেউতা মই যাম তোমাৰ লগত লৈ আনিলো আনাৰ পিছত কি হ'ল আমি বল খেলি থাকিলো বল খেলি সি তাৰমানে ৰাকেশে সি জাগা ঘূৰি আছে তাৰমানে সি কেনেকৈ মানুহজন উঠাব পাৰোঁ যে এটা চুলি উঠাম তাক মাৰিম ইটোৱে মাৰিলেহে ওলাব কথাটো এনেকৈ কৰি ইয়াক চাই আছে গধূলি হ'ল গুৰু নিব আহিছিল গুৰু নিব অহাত চুলিটোক সি কেটনিক কৰি লৈ আনিছে অপহৰণ কৰি লৈ নিছে কাকো খবৰ দিয়া নাই কোনে গম নাপায় আমাৰ গাঁৱৰ মানুহে গম নাপায় এটাও ইয়াত আনি পেলাই অফিচত আনি পেলাই ইয়াক এই মোবাইল চোৰৰ কাৰণে উঠাই লৈ নিছে সন্দেহ আনি পেলাই ইয়াক কি ইয়াতে মাৰপিট কৰিছে ইয়াতে মাৰিছে দৰ্জা চৰকাৰে মাৰিছে ইয়াক চুলিটোক ইয়াৰ মই ৰাতিয়ে মেডিকেলত লৈ গ'লোঁ ট্ৰিটমেণ্ট কৰি আনিলোঁ দিয়া নাই দিম বুলি ভাবিছোঁ এতিয়া মইতো কাৰণ নদী হ'ব লাগে সিহঁতক ভালকৈ আমি ইয়াক যেনেকৈ মাৰিছে আমি সেনেকৈ মাৰিম তাক চোলা তোলা খুলি মাৰিছি তাক মাৰিমে মোৰ ক'বলৈ পাইছি আপোনালোকে এতিয়া দেখাইছোঁ মেডিকেলৰ কাগজো আছে মেডিকেলৰ ৰিপৰ্ট লৈ আহিছোঁ কোনে কোনে মাৰিছে আপুনি ক'ব পাৰিছে ৰাকেশ আৰু ছেক্ৰেটাৰী যদি কোন হয় ইটো ছেক্ৰেটাৰী আৰ্টৰ ছেক্ৰেটাৰী ধন্যবাদ জনাইছোঁ কালি যোৱাকালি দিয়া লগা কাৰণ মোবাইল সন্দেহত তাৰমানে ৰাস্তাৰ পৰা কিডনেপ কৰি লৈ আহি আৰচি অফিচত ৰাকেশ ৰাভা আৰু প্ৰেচিডেণ্ট না ছেক্ৰেটাৰী নামটো আছিলে জীৱন ৰাভা আৰচি অফিচত তাৰমানে এনেকৈ দৰ্জা জপাই বেয়া কৰি মাৰে মাৰপিট কৰে ল'ৰাটো কিমানমান বছৰ হ'ব ল'ৰাটো মাত্ৰ 13 বছৰ মাৰাৰ পিছত আমাক কোনো ধৰণৰ খবৰ দিয়া নাই যেতিয়া নেকি মানে যেনেকৈ আনিছে তেনেকৈ মানে মাৰপিট কৰি লৈ গৈ তাৰমানে ৰাস্তাত পেলাই থৈ গৈছে ৰাস্তাত পেলাই থৈ যোৱাৰ পিছত সি তাৰমানে লাহে সি গৈছে মানে ঘৰত তাৰপিছততো মই দেখিলোঁ তাৰপিছত মই তাক সুধিলোঁ মই গম পাওঁ যে মানুহজন কিবা এটা নহয় কিবা এটা হৈছে কাৰণ কিয় সি তাৰমানে একদম কান্দো মানে একদম মানে দুখ লগা তাৰপিছত মই সুধিলোঁ যে কি হৈছে তোমাৰ তাৰপিছত মই সুধিলোঁ কিবা মানে কাৰোবাৰ লগত কিবা লাগি আহিছ নেকি বা ক'ৰবাত কিবা খাই আহিছ নেকি এনেকুৱাতো বেলেগ দিনা নহয় সেনেকৈ মই সুধি গৈছিলোঁ তাক ক'লোঁ যে সি লাষ্টত যায় তাৰমানে মই নক'লেই ককাকে সুধিলে নাই তোমাৰ কিবা এটা হৈছে গতিকে তুমি কোৱা তাৰপিছত মানে কথাটো সি খুলি ক'লে যে এনেকুৱা মোক মানে মোবাইল চোৰ কৰা বুলি কিনে ৰাকেশ দাদাই মোক এনেকৈ ৰাস্তাৰ পৰা ধীমান ৰাভা এনেকুৱা ল'ৰা এজনক বিচাৰিব যাওঁ বুলি কিনে আহি আৰচি অফিচত লৈ আহি তাৰমানে